প্ৰথম প্ৰতিক্ৰিয়া কেনেকুৱা? এতিয়ালৈকে আমাৰ দলৰ কোনো প্ৰাৰ্থীৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই। আমাৰ দলৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ মিটিং এইকেইদিনৰ ভিতৰতে হ'ব আৰু পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ মিটিঙেহে প্ৰাৰ্থী ফাইনেল কৰে। গতিকে প্ৰাৰ্থী ফাইনেল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকল আমাৰতো জানেই মেক্সিমাম প্ৰাৰ্থী কাম কৰি আছে, সকলোৰে ভাল পৰিৱেশ। গতিকে পৰিৱেশ চাই ৰাইজে বুজি পায় কোনে ক'ত প্ৰাৰ্থী পাব। কিন্তু এনেকুৱা নহয় আনুষ্ঠানিক প্ৰাৰ্থিত্ব এই 2-4 দিনৰ ভিতৰত ঘোষণা হ'ব। আজি মই বিশেষকৈ ওদালগুৰিবাসী ৰাইজৰ কাৰণে এটা খুব খেল জগতৰ লোকসকলৰ কাৰণে এটা ভাল দিন। আজি ৰাতিপুৱাই খৈৰাবাৰীত এখন ষ্টেডিয়ামৰ আমি শুভ উদ্বোধন কৰিলোঁ। এতিয়া ইয়াতে ভেৰগাঁৱত এখন ষ্টেডিয়াম 14 কোটি টকা ব্যয়েৰে এখন ষ্টেডিয়ামৰ আধাৰশিলা কৰিলোঁ আৰু ইয়াৰ পিছত ডিমাকুছিলৈকে গৈ আৰু এখন ষ্টেডিয়ামৰ আমি শিলান্যাস মানে সম্পূৰ্ণ হৈছে সেই ষ্টেডিয়ামখন আমি উদ্বোধন কৰিম। গতিকে একেখন জিলাতে একেটা সময়তে এটা দিনত 3খনকৈ ষ্টেডিয়াম আৰু প্ৰত্যেকখন ষ্টেডিয়াম 212 কোটি টকাৰ, এখন 14 কোটি টকাৰ। গতিকে এয়া আমাৰ কাৰণে খেল জগতৰ কাৰণে ভাল দিন আৰু মই ইয়ালৈ আহি সকলোকে ধন্যবাদ। অন্য এটা কথা সুধিছো যে প্ৰমোদ বড়োৱে বাৰম্বাৰ কৈ আছে যে NDAৰ মই এতিয়া সমৰ্থনত নাই, মই নিজাকে 15খন আসনত নিৰ্বাচন খেলিম। কি ক'ব এই ক্ষেত্ৰত? কথাটো এইটোৱে যে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে তেখেতৰ 7জন বিধায়ক আছে আৰু অন্যান্য দলৰ সহায় লৈ পেলাই তেখেতে ৰাজ্যসভাত নমিনেশ্যন দিছে আৰু ৰাজ্যসভাৰ নমিনেশ্যন দিছে। তেখেতৰ আগৰ পৰা NDAত আছিল কাৰণে ৰাইজে NDA বুলি কৈ আছে। কিন্তু কথাটো হৈছে তেখেতে বিজেপি দলৰ কোনো বিধায়কৰ চহী লোৱা নাই, সেইটো তেওঁ কৈ আছে। গতিকে আপোনালোকে জানে আৰু আমাৰ এটা ভাল মিত্ৰতা সকলোৰে লগতে থাকে। আমি বিচাৰো যে সকলোৱে মিলিজুলি ঠিকে থাকক, কিন্তু অহা নিৰ্বাচনত BPF আৰু বিজেপিয়ে 15খন আসনত খেলিব NDA হিচাপে, সেইটো স্পষ্ট। আপচুৰ সভাপতি ৰাজনীতিত আহিব, মই কেনেকে তাৰ উত্তৰ দিম? মইতো তাৰ উত্তৰ দিব নোৱাৰো। সেয়া হ'ল বড়ো জনগোষ্ঠীয় যিবিলাক সংগঠন আছে, ৰাজনৈতিক দল আছে, তেওঁলোকৰ কথা পাতিব। মই আৰু তাত কেনেকে ক'ম? এইটো মোৰ এখতিয়াৰৰ বাহিৰৰ কথা। টঙলা সমষ্টিটো বিজেপিয়ে এতিয়ালৈকে অলপ আগতে হাগ্ৰামা মহিলা ডাঙৰীয়াই কৈছে যে আমি NDA 126টাত খেলিম। গতিকে NDA 126টাত খেলিব আৰু BTCৰ 15টা চিটত আমি NDA খেলিম।